শিক্ষা বিভাগত প্ৰায় 1 লাখ পদত হ'ব নিযুক্তি। নতুনকৈ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ শনিবাৰে আনুষ্ঠানিক ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু কলেজ শিক্ষকৰ প্ৰায় সকলোবোৰ খালী পদ পূৰণ কৰিব চৰকাৰে। ব্যয় হ'ব মাহে ৰাজকোষৰ অতিৰিক্ত ৩,০০০ কোটি টকা। এই গোটেইখিনি কাম কৰিবলৈ যাওঁতে অসম চৰকাৰে বছৰি ৩,০০০ কোটি টকা খৰচ কৰিব লাগিব। প্ৰথম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈকে 4যোৰকৈ বিনামূলীয়া ইউনিফৰ্ম পাব ছাত্ৰ-ছাত্ৰীয়ে। প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনত সংঘটিত শিক্ষক বদলিৰ কেলেংকাৰীৰো হ'ব তদন্ত। বহুজাতিক কোম্পানীৰ ইউনিফৰ্ম যোগানৰ বাবে ভট্টাচাৰ্যই লোৱা উদ্যোগতো চেঁচা পানী। এনজিঅ'ৰ পৰিৱৰ্তে পূৰ্বৰ দৰে অব্যাহত থাকিব মধ্যাহ্ন ভোজন প্ৰক্ৰিয়া। চৰকাৰৰ পৰিৱৰ্তে বিদ্যালয় পৰিচালনা কমিটিসমূহক ইউনিফৰ্ম যোগানৰ দায়িত্ব দিয়াৰ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই বছৰ আমি ছাত্ৰ-ছাত্ৰীসকলক একেলগে 4যোৰ ইউনিফৰ্ম যোগান ধৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু এতিয়া স্কুল মেনেজিং কমিটিয়ে এই ইউনিফৰ্ম কিনিব। কোনো তিক্ততা নাই, আগত যেনেকৈ সুন্দৰভাৱে চলি আছিল তেনেকৈ চলি থাকিব। আনকি মিড ডে মিলো আগত যেনেকৈ চলি আছিল বছৰ বছৰ ধৰি তেনেকৈ চলি থাকিব। কোনো ধৰণৰ নিয়মৰ পৰিৱৰ্তন আমি কৰিব বিচৰা নাই। তাৰ পাছতে শিক্ষা ব্যৱস্থাত গতিশীলতা অনাৰ বাবে অহা এপ্ৰিল মাহৰ ভিতৰত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ প্ৰায় ২২,০০০ শিক্ষক পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পৰিকল্পনা সদৰি কৰিলে শিক্ষামন্ত্ৰীয়ে। 9,635 post has been advertised. বিজ্ঞাপন যোৱাকালি ওলালে। অহা 2 মাহৰ ভিতৰত আমি আৰু 6,০০০টা পোষ্ট নিয়মীয়া বিজ্ঞাপন আমি প্ৰকাশ কৰিম। ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি মাধ্যমিক টেটৰ ফলাফল আমি ঘোষণা কৰিম আৰু 15 এপ্ৰিলৰ আগতে বহাগ বিহুৰ আগতে 6,০০০ মাধ্যমিক শিক্ষকক আমি নিযুক্তি কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। ৰাজ্যৰ অপ্ৰাদেশীকৃত বিদ্যালয় তথা মহাবিদ্যালয়ৰ বাবে শিক্ষামন্ত্ৰীয়ে আনিছে সুখবৰ। 15 আগষ্টৰ ভিতৰত 4,993খন প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব চৰকাৰে। নিয়মীয়া হ'ব 13,362 শিক্ষকৰ চাকৰি। একেদৰে 626খন উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে, যাৰ পৰা উপকৃত হ'ব 4,828জন শিক্ষক। 30খন মহাবিদ্যালয়ৰ 900 অধ্যাপকৰ পদো প্ৰাদেশিকীকৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। অহা 6 মাহৰ ভিতৰত প্ৰাথমিক শিক্ষা বিভাগত 4,993খন নতুন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় প্ৰাদেশিকৰণৰ আমি সিদ্ধান্ত লৈছোঁ। 626 হাইস্কুল আমি প্ৰাদেশিকৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। 30 new college will be provincialized involving 900 faculty. যি ড্ৰপ আউট টিচাৰ আছে 768 ফেকাল্টিৰ UGC স্কেলত আমি তেওঁলোকক আনিম। শিৱসাগৰত আত্মহত্যা দিয়াৰ হুংকাৰ দিয়া শিক্ষকসকলৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ ক্ষেত্ৰত মানৱীয় দৃষ্টিভংগীৰে সমস্যা সমাধান কৰাৰ আশ্বাস শিক্ষামন্ত্ৰীৰ। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত 5,800 শিক্ষকৰ উপৰিও 32,000 টেট শিক্ষকৰ চাকৰিও প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। এই কন্ট্ৰেকচুৱেল শিক্ষকসকলৰ নিয়মীয়া শিক্ষকসকলৰ সমাহাৰত দৰমহা, তেওঁলোকৰ মেডিকেল ৰিইম্বাৰ্চমেণ্ট, 60 বছৰ বয়সলৈকে চাকৰি, নিৰাপত্তা, এই গোটেইবিলাক সামৰি আমি এখন স্কিম অহা বাজেটত আমি সন্নিৱিষ্ট কৰিম। ষ্টেট পুলৰ শিক্ষকসকলৰ বাবেও এটা গ্ৰহণযোগ্য স্কিম 4 মাৰ্চৰ বাজেটত উল্লেখ কৰা হ'ব। 32,000 টেট শিক্ষকে আজিৰ দিনত কাম কৰি আছে। প্ৰায় নিয়মীয়াকৰণ শব্দটো ব্যৱহাৰ কৰি এই 32,000 শিক্ষকৰো সমস্যা সমাধান কৰা হ'ব। তাৰ পাছতে আন এক সকিয়নি শিক্ষামন্ত্ৰীৰ।
সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত শিক্ষকসকলৰ বদলীকৰণ প্ৰক্ৰিয়া অহা দুৰ্গা পূজালৈকে সম্পূৰ্ণ বন্ধ ৰাখিব শিক্ষা বিভাগে। প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনত বিধি উলংঘা কৰি সম্পন্ন হোৱা শিক্ষকৰ বদলীকৰণ কেলেংকাৰীৰো হ'ব তদন্ত। আমি কোনো ধৰণৰ ট্ৰেন্সফাৰ পষ্টিঙৰ কাম এই সময়ছোৱাৰ ভিতৰত আমি হাতত নলওঁ। ইয়াৰ উপৰিও যোৱা 1.5 বছৰত যিখিনি ট্ৰান্সফাৰ হ'ল সেই ট্ৰান্সফাৰখিনি আমি এটা এটাকৈ আমি এক্সামিন কৰিম আৰু PTR ভায়োলেট কৰি যিখিনি ট্ৰান্সফাৰ হৈছে তেওঁলোকক আমি পূৰ্বৰ স্থানলৈ আমি পঠিয়াই দিয়াৰো আমি সিদ্ধান্ত লৈছোঁ। কিন্তু অতদিনে কেৱল মাত্ৰ বিতৰ্কতে সীমাবদ্ধ থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৰিব নোৱাৰা এনেবোৰ কাম দায়িত্ব লোৱাৰ এসপ্তাহৰ ভিতৰতে কেনেকৈ কৰিব পাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? শিক্ষা বিভাগত মই 11 চনৰ পৰা থাকিলোঁ। অলপ মোৰ অভিজ্ঞতা আছিলে। কাম কিছু হৈও থাকে, কিছু নতুনকৈ কৰিব লাগে, বাট দিছ এ গভৰ্ণমেণ্ট আণ্ডাৰ সৰ্বানন্দ সোণোৱাল মই কৰিছোঁ, কোনোবাই কৰিছোঁ, ডাজেণ্ট মেটাৰ, গভৰ্ণমেণ্ট এখন। কেমেৰা পাৰ্চন সঞ্জীৱৰ সৈতে পংকজ প্ৰতিম বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দন।